সভাত প্ৰৱেশকৰে কিষ্কিন্ধাৰা জন আৰে অংগে আহে তাৰ ভাতা উগ্ৰীব ভাই সুগ্রীব দাদা জন্মলৈ দেববীর্যে বান্দরের গর্ভ বান্দর রূপে আমি লভিছু জনম ব্রহ্মাই প্রতিষ্ঠা করা এই কিষ্কিন্ধা রাজ্য সুখ আর সন্তোষে আমি কৰিছো পালন কোনোদিন কৰা নাই কাৰো অপকাৰ আর হিওর নাই কাৰো অতুল অসহ্য কিন্তু কিন্তু কিয় ভাই বারে বারে সেই অসুর সকলে কিয় বিচাৰিছে মোৰ পৰাজয় ভাই দাদা ভাই জ্যেষ্ঠ তুমি অগ্নিবী কনিষ্ঠ এই পরিচয় আমারে নুহে যথেষ্ট ভক্তিমন্ত আমি দুয়ো ব্রহ্মার বরত তোমার গলত হুবে ইন্দ্র দত্ত এই মনিহার আৰু দাদা ভাই মোৰ গলত হুবে সূৰ্য দত্ত বৈদুৰ্যমণিয়ে দিয়ে পৰিচয় দেৱতাৰ অংশ লভি লাভ কৰি কপিলো কত হতৰু কামে কৰিছো বিজয় শত্ৰুসকলে শক্তি প্ৰমাণৰ হেতু বাৰে বাৰে কৰে মোক ৰণলৈ আহ্বান বহুজন শস্য নিধন আৰু বহুজনে ৰণক্ষেত্ৰ এৰি কৰিছে পলায়ন কিন্তু ভাই কি লাভ হয় সিহঁতৰ একো লাভ নহয় সিহঁত লোপ পাই শক্তি যেতিয়া কোনোজনে কৰে পলায়ন আৰু দাদা ভাই যিজনে নোৱাৰে পলাব তাক তুমি দাদা ভাই এতিয়া বসন্তৰ আগমন প্ৰতি বসন্ততে অৰণ্য ৰেকে সুৰম্য স্থানতে প্ৰাণস্পৰ্শী আনন্দ মেলাৰ আমি কৰো আয়োজন দাদা ভাই এইবাৰো নহব তাৰ আয়োজন হ'ব ভাই আজিয়েই হ'ব তাৰ মধু আয়োজন দাদা অনু আৰু অংগদ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত গৈ কৰাগৈ আয়োজন প্ৰাণস্পৰ্শী আনন্দৰ মেলা সেয়েহে তাৰ বাবে কবিৰাজ শাসক নিচিন্তে মহা আয়োজনেৰে হ'ল সমাপন সুৰম্য স্থানত সকলোটি ৰৈ আছে কবিৰাজৰ চৰণ সেৱা দাদা হয় এইবাৰ বাৰু দুৱাৰে কোনে ৰক্ষা কৰিব বহুদিন হনুমানে ৰাষ্ট্ৰ ৰাখি
বহুতক কৰিছে বিজয় অঙ্গদ আজি মই দুৱাৰৰক্ষী হৈ এই কিষ্কিন্ধাৰ ৰাখিম সন্মান তেতে ভাই দাদা মুখ্য তোৰণত থাকিব অংগদ আজি দুৱাৰ ৰক্ষী হয় আৰু হনু কবিৰাজ তুমি দূৰৰ পৰা চাই অংগদক কৰিবা সহায় বেছ কবিৰাজ হাই সুগ্ৰীৱ দাদা হনু আৰু অংগদ পিতা কবিৰাজ আজিলৈ সভাই মানতে ভংগ কৰা হওক কবিৰাজ বলা দাদা